লুইজ ব্লগ টিপ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ফ্লুট ব্লগ, য'ত আজি জাষ্ট খাম আৰু আপোনালোকক দেখাম কি খাম। আৰু আপোনালোকে নিশ্চয় গম পাইছে ইতিমধ্যে মোৰ ভাগৰ থাম্বনেইলটো দেখি যে মই ক'ত গৈ আছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু একদম ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো যাতে সকলোৱে শেষলৈকে চাই থাকে। তেনেহ'লে বলক, বাই বাই। এয়া আমি পাই গ'লোহি মাইহাং লখিমপুৰৰ। হেল্ল', এয়া আহি আছোঁ মাইহাঙলৈ, ওপৰলৈ উঠিলোঁ আৰু এতিয়া আমি খাবলৈ গৈ আছোঁ। মই কিন্তু আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈ। তেনেহ'লে চাই থাকক ভিডিঅ'টো। এয়া মাইহাঙৰ মেনুখন আৰু ইয়াত বিভিন্ন ধৰণৰ ডিছ আছে। যিহেতু মই প্ৰথমবাৰ আহিছোঁ সেইটো কাৰণে আপোনালোককো দেখুৱাইছোঁ কি কি ডিছ পায় ইয়াত। এতিয়া আমাৰ মেইন ডিছটো মানে আমি যি সোৱাদ ল'বলৈ আহিছোঁ সেই ডিছটো আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, এয়া হৈছে আমাৰ মেইন মেনুখন আৰু আমি পৰ্ক, এতিয়া চবতে লিখি থোৱা আছে পৰ্ক পৰ্ক পৰ্ক, যি খায় আৰু মোৰ পৰ্কৰ লগত তিল খায়, ড্ৰাই ফ্ৰাই খায়, যি খায় আৰু। আমি এতিয়া অৰ্ডাৰ দিলোঁ পৰ্ক ড্ৰাই ফ্ৰাই 2 প্লেট আৰু পৰ্ক উইথ তিল আৰু ৰাইচ। পূৰা দবাই খাম আজি। এয়া হৈছে পৰ্ক ড্ৰাই ফ্ৰাই। অ' গড, পৰ্ক ইজ লাভ, চিৰিয়াছলি ইমানেই ধুনীয়া লাগিছে না, মুখৰ পানী আহি গৈছে মানে দেখি পেলাই মোৰ খাওঁ আৰু ইয়াতে আমি এতিয়া নেমু চেপি লৈছোঁ, চাটনি দি লওঁ আৰু বহুত বেছি টেষ্টি লাগে কেনেকৈ খাই পিনে। পৰ্ক বহুত দিনৰ মূৰত আহিছোঁ খাবলৈ, চ' ৰৈ থাকিব পৰা নাই আৰু। এয়া ভণ্টিয়ে চাৰ্ভ কৰি আছে। তেল পৰি আছে, সকলোকে লোভ লগাই দিছোঁ আৰু দেখিওতো মোৰ লোভ লাগিছেই, প্লাছ সকলোকে লোভ লগাই দিছোঁ আহি পেলানি খাওকহি যোনে যোনে খোৱা নাই। এয়া লৈ লৈছোঁ খাবৰ কাৰণে আৰু লগতে তিল উইথ পৰ্ক। বহুত খালোঁ ইয়াত, বহুত খালোঁ, খালি খতম হৈ গ'ল খাই। এয়া খাই মেলি খতম হৈ গ'ল আমাৰ, মেলি আজৰি। বহুত ভাল লাগিলে খাই, বহুত টেষ্টি লাগিলে, বহুত দিনৰ মূৰত। এবছৰ কিমান মাহ খোৱা নাই তাত? 1 year, এণ্ড মই এবছৰ 5 মাহমান খোৱা নাই। বহুত মিছ কৰি আছিলোঁ। আজি কিমান দিন, বছৰ বুলি ক'ব লাগিব, নৰ্থ লখিমপুৰ কলেজলৈ। হৈছিলে এতিয়া গেটখন বন্ধ, নহ'লে ভিতৰতো দেখালোহেঁতেন। যিসকলে বহুত দিন অহা নাই সেইসকলেও চাব পাৰিলেহেঁতেন। আকৌ মেমৰি আছে ইয়াত, নৰ্থ লখিমপুৰ কলেজ। ইমান ভাল লাগিছে নহয়, মানে এইকণলৈ সোমায়ে ভাল লাগিছে। মানে এই ৰাস্তাটো দি এই গলি এইকণলৈ সোমায়ে ভাল লাগে, মানে ভৰিটো দিয়ে ভাল লাগিছে।
চাওকচোন ভিতৰটো আৰু বহুত ধুনীয়া আৰু বহুত ডাঙৰ হয় তো দেখাব পাৰিলেহেঁতেন ভাল লাগিলেহেঁতেন আপোনালোকে জনাবচোন যিসকলে মোৰ ভিডিঅ' চাই যে মই NL কলেজৰ ভিডিঅ' বনাম নেকি যদি আপোনালোকে কয় তেনেহ'লে মই বনাবলৈ চেষ্টা কৰিম কিন্তু আজি একেবাৰে পচিবল নহয় কাৰণ আজি ইয়াত তলা লগাই থোৱা আছে खाने के बाद मीठा हो जाए इसलिए आइसक्रीम खा रही हूँ अभी हम लोग आइसक्रीम और बटर तो किन्तु बिराट धुनिया चाওক কিন্তু এতিয়াও আইসক্রিম তাকে খাইছোঁ খাবলৈ এৰা নাই কাৰণ আইসক্রিম খাই বহুত বেছি ভাল পাওঁ আৰু গৰমতকৈ ঠাণ্ডা দিনত আইসক্রিম খাবলৈ আৰু গৰম দিনতকৈ আৰু আৰু গৰম দিনতকৈ ঠাণ্ডা দিনত আইসক্রিম খাবলৈ বহুত বেছি ভাল পাওঁ মই সেইটো কাৰণে সো ফ্ৰেণ্ডছ ঘৰ আহি পাই গ'লোঁ আৰু আন্ধাৰো হ'ল আৰু আজি সঁচাকৈ বহুত বেছি ভাল লাগিলে সো ফ্ৰেণ্ডছ যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে আপোনালোকে মোৰ ভাগৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ নটিফিকেশ্যনত পাই থাকিব আজিলৈ ইমানেই বাই বাই